নমস্কাৰ প্ৰিয় অনুবাদকসকল, ৰিলিফ লাইব্ৰেৰী মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কেতিয়াও এই 7জনক ব্যংগ নকৰিব বা ঠাট্টা মস্কৰা বা বেয়া ব্যৱহাৰ নকৰিব। আহক জানি লওঁ এই 7জন ব্যক্তি কোন কেইজন। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। দিব্যাংগ লোকসকলক কেতিয়াও ব্যংগ নকৰিব, ঠাট্টা মস্কৰা নকৰিব বা পুতৌ নেদেখুৱাব। সদায় তেওঁলোকক সুখী ৰাখিবলৈ তথা জীৱনত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাব। কেতিয়াও অধিক অংগ থকা ব্যক্তিসকলক ঠাট্টা মস্কৰা নকৰিব। অশিক্ষিত মানুহক কেতিয়াও ব্যংগ কৰিব নালাগে, কাৰণ আপুনি শিক্ষিত হৈ কিবা নাজানিব পাৰে, কিন্তু অশিক্ষিতজনে সেই কথাও জানিব পাৰে। আপোনাতকৈ আয়ুসত ডাঙৰ যিকোনো ডাঙৰ মানুহক কেতিয়াও অসন্মান নকৰিব বা তেওঁলোকক ব্যংগ নকৰিব। এজন মানুহ কেনে ৰঙৰ বা কেনে ছালৰ বা তেওঁ দেখাত কেনে, এইবোৰৰ ওপৰতো কেতিয়াও ব্যংগ নকৰিব। দুখীয়া মানুহক কেতিয়াও ব্যংগ নকৰিব, পাৰিলে তেওঁলোকক সহায় কৰক। কেতিয়াও সৰু মানুহ বুলি কাকো ঠাট্টা নকৰিব, সকলো মানুহকে সমান বুলি ভাবিব। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।